হয় বন্ধুসকল, আজি আমাৰ টপিকটো হ'ল কলৰ বিষয়ে। যদিও ইয়াৰ আগৰ ভিডিঅ'টোত কলৰ বিষয়ে আলোচনা কৰা হৈছিল, কিন্তু তাতে ইমান ডিটেইলছত আলোচনা কৰা হোৱা নাছিল। তো আজি আমি আলোচনা কৰিম কল খাই ভাল বডি কেনেকৈ বনাব পাৰি, কল খোৱাৰ সঠিক সময় বা কল কেতিয়া খাব লাগে আৰু ইয়াৰ উপকাৰসমূহ। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। তো আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, সদায় কল কিয় খাব লাগে আৰু সদায় কল খালে কি উপকাৰ হয়? তো প্ৰথম কথা হ'ল, আপুনি যদি ৱৰ্কআউট বা ব্যায়াম কৰাৰ পিছত সদায় দুটাকৈ কল খায় বা যিখিনি পাৰে সদায় কল খায়, খোৱাৰ লগে লগে ব্যায়াম কৰি থকা সময়ত যিখিনি এনাৰ্জি শেষ হয় বা যিখিনি শক্তি শেষ হয়, সেইখিনি শক্তি কল খোৱাৰ লগে লগে ঘূৰাই পোৱাত সহায় কৰে কলে। নেক্সট আহিল, যিবোৰ ল'ৰা ছোৱালী জিম নাযায় বা ৱৰ্কআউট নকৰে কিন্তু বেলেগ ব্যায়াম কৰে বা ৰানিং কৰে, সেইবোৰৰ কাৰণেও কল খোৱাটো বহুত দৰকাৰী। যিবোৰ ল'ৰা ছোৱালীয়ে নেচাৰেল প্ৰটিন ল'ব বিচাৰে, তেওঁলোকৰ কাৰণে কল গাখীৰৰ লগত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও ব্লাড প্ৰেছাৰ মেইনটেইন কৰাত, আলচাৰ ঠিক কৰাত কলে বহুত প্ৰকাৰে সহায় কৰে। তাৰোপৰিও কলে গাৰ গৰম ভাৱটো নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। কলত থকা আইৰণ বহুত পৰিমাণে হিমোগ্লোবিন বনাত সহায় কৰে আৰু অনিমিয়াৰ লগত যুঁজিবলৈ সহায় কৰে। হয়, কলত 25% চুগাৰ থাকে, যি শৰীৰত চুগাৰৰ মাত্ৰা বজাই ৰাখিবলৈ সক্ষম কৰে। কলত আইৰণ, ভিটামিন B6, ভিটামিন B আদি পোৱা যায়। ইয়াৰ উপৰিও নতুন ৰিচাৰ্চ অনুসৰি কল খালি হাৰ্ট এটেকৰ সম্ভাৱনাটো কমি যায়। কলত প্ৰটিনৰ মাত্ৰা 8.3%, কাৰ্বহাইড্ৰেটৰ মাত্ৰা 25% আৰু পানীৰ মাত্ৰা 64% পোৱা যায়। ইয়াৰ উপৰিও কলত থকা এমিনো এচিড যি চিন্তা দূৰ কৰাত বা টেনশ্যন দূৰ কৰাত সহায় কৰে। কলত বহুত পৰিমাণে কেলছিয়ামো পোৱা যায়। যদি আপোনাৰ নাকৰ পৰা তেজ ওলোৱা তেনেকুৱা সমস্যা থাকে, তেনেহ'লে কলক চেনিৰ লগত 1 সপ্তাহ ব্যৱহাৰ কৰক। সমস্যা সমাধান দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও প্ৰধান কামটো হ'ল, কলে ওজন বঢ়াত বহুত সহায় কৰে। যদি আমি দুটাকৈ কল সদায় খাওঁ আৰু তাৰোপৰিও গাখীৰ এগিলাচকৈ সদায় খাওঁ, তেন্তে আমাৰ যিবোৰ ক্ষীণ ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায়, তেওঁলোকৰ ওজনটো অতি সোনকালে বঢ়াত দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও কলত হাই পটাছিয়াম থাকে, যি বুদ্ধি বঢ়াত সহায় কৰে আৰু হেলা দূৰ কৰে। আৰু বন্ধুসকল, কল কেতিয়াও খালী পেটত খাব নালাগে, কাৰণ কলত থকা যি পটাছিয়াম থাকে, সেইবোৰ শৰীৰত বেলেগ সমস্যা সৃষ্টি কৰিব পাৰে। তো ধন্যবাদ বন্ধুসকল।